তো হে গাইছ স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল বিবেচলৈ। তো ৰ'ব এটা থাকক মানে ইনষ্টাগ্ৰামত ব্লুটিক বেছি আছে গাইছ, ব্লুটিক মানে আৰু কি ক'ব, মানে পইচা দিলি চব পোৱা হৈছে আজিকালি। তো চাওক এইফালে মানে চবেই মানে ব্লুটিক কিনিব ধৰিছে, মানে 50টা ফলোৱাৰ্ছতো আপোনালোকক ব্লুটিক দিব। আৰু মানে কেনেকৈ দিয়ে আপোনালোকক কৈছোঁ, আৰু এনেই নেদেয় মানে আপোনালোকে ফেক একাউণ্ট এটা বনালে তো সেনেকৈ আপোনালোকক ব্লুটিক নিদিয়ে। তো ব্লুটিক ল'ব হ'লে আপোনালোকৰ মিনিমাম ইয়াৰ বয়স হ'ব লাগিব 18 বছৰ। তো 18 বছৰ ওপৰত হ'লে আপোনালোকক ব্লুটিক দি দিব ইনষ্টাগ্ৰামে। আৰু ভোটাৰ ল'ব আৰু মানে ভোটাৰ কাৰ্ড বা পান কাৰ্ড, আধাৰ কাৰ্ড কিবা এটা ডকুমেণ্টছ আপোনালোকে দিব লাগিব। তো সেনেকৈ ব্লুটিক দি আছে। ৰ'ব আপোনালোকক দেখাই দিছোঁ কেনেকৈ আপোনালোকে ব্লুটিকটো ল'ব। তো এনেকৈ গুগলত যাব, গুগলত যাই মিটা ৰ'ব মিটা ভেৰিফাইড ৱেইটিং লিষ্ট বুলি আছে, ইয়াতে চাৰ্চ কৰি ল'ব এনেকৈ। তো চাৰ্চ কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে যাব ফাৰ্ষ্ট লিংকটোত যাই পিনে ইয়াতে আপোনালোকৰ নাম দিব লাগিব। ইয়াতে ফাৰ্ষ্ট নাম চিলেক্ট কৰিব আৰু পিছত ইয়াতে ইমেইল এড্ৰেছ, তো ইয়াতে কাউণ্ট্ৰি এনেকৈ এইবিলাক দি ইয়াতে ছাবমিটটো কৰি দিব। ছাবমিট কৰাৰ পিছত আৰু এনেকৈ ছাবমিট কৰাৰ পিছত আপোনালোকৰ মিটা ভেৰিফাই ৱেইটিং লিষ্টত নাম আহিব লাগিব। তো নাম অহাৰ পিছত আপোনালোকৰ যোনটো জিমেইল আই ডি দিছিলে, তো সেই জিমেইল আই ডিটোত এটা মেইল আহিব। আৰু মেইলত মানে পইচাটো পে' কৰিব লাগিব আৰু 699 টকা। দি থাকক আৰু লৈ থাকক না কি হে। আৰু এটা কথা, পইচা দি কিনা বস্তু মানে এইটো বস্তুৰ মূল্য সিমান মোৰ মতে নাই দিয়ক। আৰু মানে সিমান মূল্য নাই মোৰ, মানে যিটো বস্তু মানে কি আৰু নিজে মানে কিবা এটা হোৱাৰ পিছত পায়, মানে সেইটো মূল্য মানে এইটো পইচা দি নাপায় আপোনালোকে। তো যদি ল'ব পাৰে আৰু সেয়ে। আৰু এতিয়া ব্লুটিকক বাদ দি বলক আমি বানপানী চাই আহোঁ। মানে হয় বেছি বৰষুণ দি আছে, ইমান দিন হ'ল, আজি 1-2 সপ্তাহ ধৰি মানে বৰষুণে দি আছে। তো এনেই অলপ ওলাই যোৱা নাছিলোঁ ক'তো। ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। অলপ মানে কমাহেন হৈছিলে বৰষুণ, আৰু আহি গ'ল নহয়। তো কি কৰিম আৰু উপায় নাই দিয়ক গাইছ, উপায় নাই। তো বানপানী মানে কৰি আছে আৰু বতৰ মানে বৰুণ দেৱতাই। তো কি ক'ম আৰু বানপানী হ'লে এটা বস্তু বেলেগ, আমিতো বাৰু খাম যেনেকৈ নহওক, মানে এই যে জীৱ জন্তুবিলাক আছে সিহঁতে কেনেকৈ খাব। তো সেইটো ভাবি বিৰাট দুখ লাগে। আৰু কি কৰিম উপায় নাই। নহ'লেও অলপ ভাবছিলোঁ ওলাই যাম, অলপ নাই যাওক নহ'ল আজি আৰু। তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিওঁ, মানে আৰু বৰষুণত কিমান আৰু মোবাইলটো উলিয়াই থাকিম। তো যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি থৈ যাব। ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক প্লিজ। আৰু এই ব্লুটিকটো ল'ব নাপাহৰিব না কি।